𝘱𝘢𝘪𝘫 গছত লগাই 𝘬𝘰𝘬𝘰 𝘬𝑰𝑗 কিবা এটা আছিলে যে সেইজনে এইজনক নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বৰুৱা বাস্তৱ ব্লগছৰ অন্য এটা বিশেষ ভিডিঅ' লৈ আজি আমি মানে নামডাঙত এটা সৰু খানা এটা খাবলৈ আহিছোঁ মানে মেগী খানা আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই দিব গাঁৱৰ ল'ৰাবোৰৰ লগতে খাবলৈ আহিছোঁ আৰু এফালে আছে আমাৰ পাঠক তাৰপৰা এফালে আছে সৰুপিতি এইফালে আছে আমাৰ দীপজ্যোতি এইফালে আছে আমাৰ পোৱালি দুটা দেই আৰু এইফালে আছে আমাৰ বাস্তৱ দত্ত ই পুৰা জুই জ্বলোৱাত ব্যস্ত হৈ আছে এফালে মেগী ধুনীয়াকৈ বনি আছে আৰু ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আপোনালোকে এতিয়া নামডাঙৰ পৰিৱেশটো চাই লওক ইমান ধুনীয়া এটা শান্ত পৰিৱেশ দেখিছেনে বাৰু ৰাইজ এফালে মেগী পুৰা বকবককৈ উতলি আছে আৰু এফালে বনাইছে আজি পাঠকে আৰু এতিয়া আমাকো দিছে খাই টেষ্টিং কৰি কৈ আছোঁ বাৰু আপোনালোকক একদম মজা হৈছে আমি এহেঁতি খাই আছে পুৰা এহেঁতক সৰহকৈ দিছোঁ মই মানে কমকৈ খাইছোঁ এহেঁতি বেছিকৈ খাইছে নহ'লে মোৰ আকৌ মুখ লাগিলে হাগনি হ'লে দিগদাৰ আছে আৰু ভিডিঅ'টো বিশেষ দীঘলীয়া নকওঁ আজি ইমানতে সমাপ্ত কৰি দিছোঁ আৰু মানে এইবোৰ জংঘলত বৰ বেয়াও বাঘ চাঘো ওলায় এইখিনিত আগতে বাঘো ওলাইছে মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই ৰাইজ আপোনালোকে সহায় সহযোগ কৰিব নহ'লে মইতো আগবাঢ়ি যাব নোৱাৰোৱেই আপোনালোকে ছাপোৰ্ট কৰিলেহে আৰু আগবাঢ়ি যাব পাৰিম এতিয়া মোক হয়তো আপোনালোকে সুধিব পাৰে হাইচ মেগী কোনে খালে হাইচ মেগীটো ক'বলৈ গ'লে একেবাৰে কম ময়ে খাইছোঁ হাইচৰ ভিতৰত আমাৰ এটা পোৱালীয়ে খাইছে দেই এই পোৱালীটোৱে খাইছে তাকে দিছোঁ সৰুলা সৰহকৈ খাইছে আৰু খা সোনকালে ডাঙৰ হ তই বাকী ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকে ছাপোৰ্ট কৰি যাব মোক আগবাঢ়ি যাব যাতে পাৰোঁ মই ধন্যবাদ ৰাইজ